ইফতাৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে আপোনালোকৰ? মোৰ পিছে অলপ অৱস্থাটো বেয়া, মানে কঁকালটো বিষাই আছিলে দুদিনমানৰ পৰা। যোৱাকালি কি কৰিলোঁ, কঁকালটো ফুটাই দিলোঁ, ভাবিলোঁ যে ফুটাই দিলে ঠিক হৈ যাব নেকি। তো কি হ'ল, আৰু বিষ ষ্টাৰ্ট হৈ গ'ল। এতিয়া না বহিব পাৰিছোঁ না উঠিব পাৰিছোঁ। উঠি থাকিলে বহিব নোৱাৰোঁ, বহিলে উঠিব নোৱাৰোঁ, মানে এনেকুৱা অৱস্থা হৈ গৈছে। এতিয়া কঁকালত বেল্ট এপাত মাৰি এতিয়া যাওঁ পাকঘৰলৈ, বনাওঁগৈ ইফতাৰী। ৰাতিপুৱা শুই উঠি প্ৰথমতে গাটো ধুইলোঁ, গা চা ধুই পাকঘৰলৈ আহিলোঁ আৰু ইফালে ধুনীয়াকৈ মই গেছ মুচি লৈছোঁ, কাৰণ গেছটো লেতেৰা হৈ থাকিলে ভাল নালাগে ন, সেইকাৰণে গেছটো মুচি মেলি তাৰপিছত এতিয়া বনোৱা ষ্টাৰ্ট। এইফালে মাল্টিগ্ৰেইন আটা অনা হৈছিলে, 2-3 মাহ মানে হ'ল, পটককৈ এক্সপায়াৰী হৈ যায়। তো হাজবেণ্ডক দিলোঁ, লোৱা পেলাই দিয়া এইখিনি। তো তেওঁ এইফালে ওপৰৰ পৰা পেলাই দিছে, কৈছে কি বোলে চোৱা এইফালে গোটেই স্ন'ফল হৈ গৈছে বোলে। মই প্ৰথমতে বিফৰ কুৰমাখিনি পাতি লৈছোঁ, তাৰপিছত এই কালি যে ফ্ৰুটছখিনি আনিছিলোঁ সেইখিনি ফ্ৰুটছ ধুনীয়াকৈ বাস্কেটত ওলোৱাই লৈছোঁ। আৰু এইফালে আম্মাই গছত লগা দুটামান বিলাহী দিছে, আব্বাই লগাইছিলে মানে ঘৰত। কুৰমাখিনি পাতি এইফালে মই পৰঠা বনাব ল'লোঁ। এইফালে পৰঠাখিনি বেলি থৈ দিম, সময় ঠেকি দিম মানে, আৰু লগতে ফ্ৰুট কাষ্টাৰ্ড বনামতো ফ্ৰুট কাষ্টাৰ্ডৰ কাৰণে প্ৰথমতে কাষ্টাৰ্ডখিনি প্ৰিপাৰেশ্যন কৰি লৈছোঁ মই। কাষ্টাৰ্ডখিনি হৈ যোৱাৰ পিছত অলপ দেৰি ফ্ৰিজত থৈ মেলি তাৰপিছত ওলোৱাই এতিয়া ফ্ৰুটছখিনি গোটেইখিনি দি দিছোঁ। এক্সট্ৰাকৈ অলপমান কাষ্টাৰ্ড ওলোৱাই থৈ দিছোঁ, কাৰণ হাজবেণ্ডে ইমান ফ্ৰুট কাষ্টাৰ্ড খাই ভাল নাপায়। তো তেওঁৰ কাৰণে এক্সট্ৰাকৈ অলপমান কাষ্টাৰ্ড ওলোৱাই কিনে ফ্ৰিজত সোমাই থৈ দিম। অলপমান ড্ৰাইকৈ বুটো ভাজি দিছোঁ, ভাল লাগে ন বুট ভজা খাই। আৰু যে আমাৰ ফ্ৰেঞ্চ টোষ্ট খাই বহুত ভাল লাগে, বিশেষকৈ ৰোজা মাহত। সেইটো কাৰণে এইফালে মই ফ্ৰেঞ্চ টোষ্ট বনাবলৈ প্ৰিপাৰেশ্যন কৰি আছোঁ। চব ক্লিপ ল'বলৈ পৰা নাই, কিন্তু যিমানখিনি পাৰিছোঁ লৈছোঁ আৰু, কাৰণ কামো থাকে ন বহুত। আৰু এইফালে ইফতাৰৰ টাইম, মই ধুনীয়াকৈ বহি লৈ এইফালে তছবিহ লৈ আছোঁ আৰু দোৱা কৰিছোঁ আল্লাহৰ ওচৰত। এই কৰি মেলি মোৰ ইমানেই কঁকালৰ বিষ হ'ল, তাৰপিছত মোৰ এই ওচৰৰ দাদা এজন, তেওঁ মাছাজ দিয়ে আৰু তেওঁক মাতিলোঁ মই অলপ মাছাজ ল'বলৈ কাৰণে। মাছাজ লৈ মেলি এইফালে পৰাঠাখিনি যোনখিনি বেলি থৈছিলোঁ সেইখিনি সেকিবলৈ আহিলোঁ, আৰু লগতে বিফৰ কুৰমাখিনিও গৰম কৰি লওঁ, আৰু লগতে এতিয়া খাই লওঁ। চ' আজিৰ কাৰণে ইমানেই। চ' বাই ফ্ৰেণ্ডছ।